হেল্ল' গাইজ, যথেষ্ট ভাল খবৰ। তিনিটা বিভাগৰ পৰা চাকৰি ওলাইছে। সকলোবোৰ কম, ক'ত ওলাইছে, কিমানটা ওলাইছে, তাৰ লগতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু ইয়াত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, তাৰ লগতে ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ফাৰ্ষ্ট পোষ্ট কেইটা আহিছে ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ ফালৰ পৰা তিনিচুকীয়া। ফাৰ্ষ্ট পোষ্টটোৰ নাম হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেল এণ্ড ডাটা এণ্ট্ৰি অপাৰেটৰ ফৰ PCP NDT আণ্ডাৰ UIP। আৰু ছেকেণ্ড পোষ্টটো হৈছে লেবৰেটৰী টেকনিচিয়ান। এতিয়া চাওঁ আহক যে আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে কি এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগে। দেখা পাইছে ইয়াত দিয়া আছে যে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। যদিহে আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। তাৰ লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব মিনিমাম 1 বছৰৰ, PGDCA হ'ব লাগিব আৰু আপোনালোকে MS অফিচ ছফ্টৱেৰ চলাব জানিব লাগিব। তেতিয়া আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ আৰু এটা বিচাৰিছে যে টাইপিং স্পীড থাকিব লাগিব 35 to 40 ৱৰ্ডছ ইন ইংলিছ, তাৰ লগতে 25 to 35 ৱৰ্ড পাৰ মিনিট ইন হিন্দী। গতিকে হিন্দী আৰু ইংলিছৰ টাইপিং স্পীডটো বিচাৰিছে ইয়াত। তাৰ লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 বছৰৰ পৰা 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ৰেলিভেণ্ট ফিল্ডত। যদি আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু দেখা পাইছে ইয়াত আপোনালোকৰ ৰেমুনাৰেশ্যন কিমান হ'ব। ইয়াত আপোনালোকৰ ৰেমুনাৰেশ্যন হ'ব 15,000 টকাকৈ প্ৰতি মাহত। লগতে ইয়াৰ ছাইডত দিয়া আছে ভেকেঞ্চিৰ নাম্বাৰ। গতিকে এইটোত আপোনালোকৰ 2টা পোষ্ট খালী আছে ডাটা এণ্ট্ৰি অপাৰেটৰত। এতিয়া চাওঁ আহক লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে। গতিকে আপোনালোকে HSC ছায়েন্সত কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে লেবৰেটৰী টেকনিচিয়ান পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰ লগতে আপোনালোকৰ এজ লিমিট দিয়া আছে যে 43 and 45 years উইথ মিনিমাম এজ বিং 18 years, অৰ্থাৎ 18 বছৰৰ পৰা 45 বছৰলৈকে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 to 2 years। গতিকে আপোনালোকৰ যদিহে 1 বছৰৰ পৰা 2 বছৰৰ এক্সপিৰিয়েঞ্চ আছে আপোনালোকে লেবৰেটৰী টেকনিচিয়ান পোষ্টটোত এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে মান্থলি ৰেমুনাৰেশ্যন আছে 13,000 টকাকৈ। ইয়াৰ কাৰণে আছে এটা পোষ্ট। আৰু এই পোষ্ট কেইটাৰ কাৰণে কোনো ধৰণৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়। ইয়াত আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব। দেখা পাইছে ডেটটো দিয়া আছে, ডেট অফ ৱাক ইন ইণ্টাৰভিউ 20 জুন তাৰিখে এই ৱাক ইন ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। অৰ্থাৎ 20 জুন শনিবাৰে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউটো হ'ব। টাইমটো দিয়া আছে আপোনালোকৰ 10টাৰ পৰা ৱাক ইন ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। আৰু ভেনিউটো দিয়া আছে কনফাৰেন্স হল অফ দ্য ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজমেণ্ট ইউনিট NHM তিনিচুকীয়া। টাইম অফ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। দেখা পাইছে ৰাতিপুৱা 9টাৰ পৰা 12টালৈকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব। মেনশ্যন কৰিছে আপোনালোকে সকলোবোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ নিব লাগিব। তাৰ লগতে আপোনালোকৰ 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। গতিকে সকলোবোৰ ডকুমেণ্টছ লৈ আপোনালোকে নিৰ্দিষ্ট টাইমত যাব লাগিব ভেনিউত। সকলোবোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছৰ লগতে 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ আপোনালোকে যাব লাগিব। আৰু আপোনালোকৰ যোৱা টাইমটো হৈছে ৰাতিপুৱা 9টাৰ পৰা 12টাৰ ভিতৰত আপোনালোকে যাব লাগিব আৰু গৈ পেলাই ৰেজিষ্ট্ৰেশ্যনটো কৰাব লাগিব। যদিহে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ সৈতে মিলে তেনেহ'লে আপোনালোকে যাব পাৰে আৰু গৈ পেলাই ইণ্টাৰভিউটো দিব পাৰে। এতিয়া চাওঁ আহক নেক্সট পোষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। নেক্সট পোষ্ট কেইটা আহিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়াৰ ফালৰ পৰা। দেখা পাইছে পোষ্ট কেইটাৰ নাম হৈছে পিয়ন, ক্লিনাৰ, চাফাই কৰ্মচাৰী। আৰু পিয়নৰ কাৰণে 3টা পোষ্ট খালী আছে আৰু ক্লিনাৰৰ কাৰণে 2টা পোষ্ট খালী আছে। কেটেগৰী ৱাইজো ভাগ কৰি দিয়া আছে যে আনৰিজাৰ্ভৰ কাৰণে পিয়নৰ ক্ষেত্ৰত 2টা আছে আৰু OBC MOCৰ কাৰণে এটা আছে। ঠিক তেনেদৰে ক্লিনাৰ আৰু চাফাই কৰ্মচাৰীৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে 2টা আছে। গতিকে এই আনৰিজাৰ্ভ পোষ্টটোত সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু দেখা পাইছে পে' বেণ্ডত লিখা আছে যে আপোনালোকৰ চেলাৰী কিমান হ'ব। পে' ষ্ট্ৰাকচাৰত পে' বেণ্ড দেখা পাইছে 12,000 পৰা 52,000 টকালৈকে। আৰু ইয়াত আপোনালোকৰ গ্ৰেড পে' থাকিব 3,900 টকা। ঠিক তেনেদৰে ক্লিনাৰৰ ক্ষেত্ৰতো ছেমেই হয় 12,000 পৰা 52,000 টকালৈকে। এইটো আপোনালোকৰ গ্ৰেড পে' থাকিব 3,900 টকা। ইয়াৰ কাৰণে চাওঁ আহক যে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব। দেখা পাইছে দ্য কেণ্ডিডেট মাষ্ট হেভ মিনিমাম কোৱালিফিকেশ্যন অফ 8 পাছ। গতিকে আপোনালোকে 8 পাছ হ'ব লাগিব। আৰু যিসকলে HSC পাছ কৰিছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। মিনিমাম হৈছে 8 পাছ আৰু মেক্সিমাম হৈছে 10 পাছ। যদিহে আপোনালোকে HSC পাছ কৰিছে তেনেহ'লে এই পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। দেখা পাইছে আপোনালোকৰ এখন ভেলিড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব। অৰ্থাৎ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম উঠোৱা হ'ব লাগিব। আৰু এজ লিমিটটো দিয়া আছে। দেখা পাইছে যে 18 বছৰতকৈ কমৰ হ'ব নোৱাৰিব আৰু 40তকৈ ওপৰ হ'ব নোৱাৰিব। এজ পাৰ গভৰ্ণমেণ্ট এজ ৰিলেক্সেশ্যন থাকিব কাষ্ট ৱাইজত। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 25 জুন, অৰ্থাৎ 25 জুনৰ আগত আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ আহক আপোনালোকে কেনেকৈ এপ্লাই কৰিব পোষ্ট দুটাৰ কাৰণে। দেখা পাইছে ইয়াত দিয়া আছে যদিহে আপোনালোকে পোষ্টেলৰ যোগেদি এপ্লাই কৰে তেনেহ'লে এনভেলপৰ ওপৰত লিখিব লাগিব দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়া। তাৰ লগতে পিন নাম্বাৰটো মেনশ্যন কৰিব লাগিব। আৰু দেখা পাইছে যদিহে আপোনালোকে নিজে গৈ দিব যায় তেনেহ'লে তাত এটা ড্ৰপ বক্স থাকিব আৰু ড্ৰপ বক্সৰ এড্ৰেছটো দিয়া আছে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়া। তাত গৈ পেলাই আপোনালোকে ড্ৰপ বক্সত এপ্লিকেশ্যনটো দিব লাগিব। আৰু চাওঁ আহক আপোনালোকে কি দিব লাগিব এপ্লিকেশ্যনৰ লগত। দেখা পাইছে আপোনালোকে কি দিব লাগিব। ইয়াত মেনশ্যন আছে আপোনালোকে কি ডকুমেণ্টছ পঠাব লাগিব। দেখা পাইছে 4 নম্বৰ পইণ্টত দিয়া আছে দ্য কেণ্ডিডেট হেভ টু ছাবমিট self-attested photocopies of all relevant testimonials of educational qualification, age, experience, caste and employment exchange certificate.
গতিকে আপোনালোকৰ সকলোবোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ তাৰ লগতে এজ প্ৰুফৰ কাৰণে যদি কিবা আছে দিব লাগিব তাৰ লগতে এক্সপিৰিয়েঞ্চ কাষ্ট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সকলোবোৰ ডকুমেণ্টছ ফটোকপি কৰি তাত নিজৰ ছিগনেচাৰ কৰি অৰ্থাৎ ছেল্ফ এটেষ্টেড কৰি পঠাব লাগিব তাৰ লগতে দুকপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফো আপোনালোকে পঠাব লাগিব আৰু এপ্লিকেশ্যনখন আপোনালোকে পঠাব লাগিব যোনখন ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন এখন পায় আপোনালোকে সেইখন কিনি ল'ব পাৰে বা আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰে সকলোবোৰ তাত ইনফৰমেশ্যনবোৰ ফিল আপ কৰি লগত সকলোবোৰ ডকুমেণ্টছ পিন আপ কৰি আপোনালোকে এনভেলপত ভৰাই পেলাই ওপৰৰ যোনটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছত পঠাব লাগিব আপোনালোকে এপ্লাই কৰাৰ পাছত দেখা পাইছে যে লিষ্ট অফ এলিজিবল কেণ্ডিডেট চেল বি আপলোডেড ইন দ্য অফিচিয়েল ৱেবছাইট অফ তিনিচুকীয়া ডিষ্ট্ৰিক্ট জুডিচিয়াৰী যোনটো ৱেবছাইট দিয়া আছে এইটো তাত আপোনালোকে চেক কৰিলে দেখা পাব যোন এলিজিবল হয় ইণ্টাৰভিউৰ কাৰণে সকলোৰে নাম এই ৱেবছাইটত পাব্লিছ কৰা হ'ব আৰু যদি আপোনালোকৰ নাম আহে তেনেহ'লে আপোনালোকে ইণ্টাৰভিউ দিবৰ কাৰণে যাব লাগিব আৰু ইণ্টাৰভিউ বেচিছতে আপোনালোকক চিলেক্ট কৰা হ'ব পোষ্টৰ কাৰণে গতিকে যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এপ্লাই কৰক আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো মই কৈছোঁৱে যে 25 জুনৰ আগত আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে যদি আপোনালোকৰ কোৱালিফিকেশ্যনৰ সৈতে মিলে তেনেহ'লে এপ্লাই কৰিব এতিয়া চাওঁ আহক নেক্সট পোষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব নেক্সট পোষ্টটো হৈছে ড্ৰাইভাৰৰ দেখা পাইছে যে এইটো আহিছে আপোনালোকৰ প্ৰিন্সিপাল জাজ ফেমিলি কোৰ্ট ধুবুৰী ফালৰ পৰা নেম অফ দ্য পোষ্টত মই কৈছোঁৱে ড্ৰাইভাৰ হয় নাম্বাৰ অফ পোষ্ট এটা পোষ্ট আছে তাৰ লগতে ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ হ'ব লাগিব তাৰ লগতে আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু ইয়াত আপোনালোকৰ কেনেকৈ চিলেক্ট কৰা হ'ব ড্ৰাইভিং টেষ্ট এটা লোৱা হ'ব তাৰ লগতে এটা ভাইভা লোৱা হ'ব আৰু কেটেগৰী দেখা পাইছে আনৰিজাৰ্ভ অৰ্থাৎ সকলো কেটেগৰীৰ পৰা এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু পে স্কেল দেখা পাইছে 14,000 পৰা 60,500 টকালৈকে ইয়াত গ্ৰেড পে আছে 5,200 টকা আৰু ইয়াত দিয়া আছে যে জেনেৰেল এলিজিবিলিটি ক্ৰাইটেৰিয়াত দেখা পাইছে যে দ্য এপ্লিকাণ্ট মাষ্ট হেভ পাছড ক্লাছ 8 ষ্টেণ্ডাৰ্ড গতিকে আপোনালোকে 8 পাছ হ'ব লাগিব তাৰ লগতে এখন ভেলিড লাইট মটৰ ভেহিকেলৰ লাইচেঞ্চ থাকিব লাগিব এজ লিমিট দিয়া আছে 18 পৰা 40 বছৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছ লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ এজ প্ৰুফৰ ডকুমেণ্টছ তাৰ লগতে এক্সপিৰিয়েঞ্চৰ ডকুমেণ্টছ সকলোবোৰ দি পেলাই আপোনালোকে ছেল্ফ এটেষ্টেড কৰি পঠাব লাগিব যোনটো এড্ৰেছ দিয়া আছে দেখা পাইছে ইয়াত মেনশ্যন কৰা আছে দ্য ইণ্টেণ্ডিং কেণ্ডিডেট চেল ছাবমিট দ্য এপ্লিকেশ্যন ইন দ্য চিল্ড এনভেলপ এণ্ড এড্ৰেছ টু দ্য প্ৰিন্সিপাল জাজ ফেমিলি কোৰ্ট ধুবুৰী এণ্ড ড্ৰপ ইট ইন দ্য ড্ৰপ বক্স যদি আপোনালোকে নিজে গৈ দিব বিচাৰে তেনেহ'লে ড্ৰপ বক্সত গৈ দিব পাৰে আৰু যদি আপোনালোকে বাই পোষ্টেল পঠায় তেনেহ'লে আপোনালোকে যোনটো দিয়া আছে যে ফেমিলি কোৰ্ট ধুবুৰী গ্ৰাউণ্ড ফ্ল'ৰ তাত আপোনালোকে মেনশ্যন কৰিব লাগিব আৰু দেখা পাইছে আপোনালোকে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে এনভেলপৰ ওপৰত লিখিব লাগিব যে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ বুলি আৰু ইয়াত আপোনালোকৰ সকলোবোৰ এডুকেশ্যনেল ডকুমেণ্টছ তাত দিব লাগিব তাৰ লগতে যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম পায় সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি আপোনালোকে তাত পঠাব লাগিব সকলোবোৰ পাৰ্চনেল আৰু এডুকেশ্যনেল ডকুমেণ্টছ ফিল আপ কৰি দেখা পাইছে আপোনালোকে দুকপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 25/6 অৰ্থাৎ 25 তাৰিখৰ আগত আপোনালোকে এপ্লিকেশ্যনবোৰ ছাবমিট কৰিব লাগিব 25 জুনৰ আগত দেখা পাইছে আৰু ইয়াত দিয়া আছে দ্য ডেট টাইম এণ্ড ভেনিউ অফ দ্য ড্ৰাইভিং টেষ্ট ভাইভা ইণ্টাৰভিউ চেল বি নটিফাইড ইন দ্য অফিচিয়েল নটিছ বৰ্ড অফ দ্য ফেমিলি কোৰ্ট ধুবুৰী এণ্ড অফিচিয়েল ৱেবছাইট অফ ধুবুৰী ডিষ্ট্ৰিক্ট জুডিচিয়াৰী গতিকে আপোনালোকৰ যিসকল এলিজিবল হয় ইণ্টাৰভিউ দিবৰ কাৰণে বা ড্ৰাইভিং টেষ্ট দিবৰ কাৰণে এপ্লাই কৰাৰ পাছত তেওঁলোকৰ নাম নটিছ বৰ্ডতো দিব তাৰ লগতে দেখা পাইছে এটা ৱেবছাইট দিয়া আছে dhuburi.dcourts.gov.in তাত গৈ আপোনালোকে নামবোৰ চেক কৰিব পাৰিব যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকে এই ৱেবছাইটটো চেক কৰি থাকিব ৱেবছাইটটোতে আপোনালোকৰ নামবোৰ পাব্লিছ কৰা হ'ব আৰু তাতে আপোনালোকৰ ডেট থাকিব ভেনিউ থাকিব কেতিয়া আপোনালোকৰ ড্ৰাইভিং টেষ্ট লোৱা হ'ব কেতিয়া আপোনালোকৰ ইণ্টাৰভিউ লোৱা হ'ব গতিকে আপোনালোকৰ যদিহে কোৱালিফিকেশ্যনৰ লগত মিলে আৰু যদি আপোনালোকৰ LMV ড্ৰাইভিং লাইচেঞ্চ আছে আৰু 8 পাছ হয় তেনেহ'লে আপোনালোকে ড্ৰাইভাৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে গতিকে এইকেইটাই আছিল জবৰ নটিফিকেশ্যন আৰু যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে থেংক ইউ